নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে দিব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। উচ্চতৰ মাধ্যমিক ফলাফল সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য। 24 ঘণ্টাৰ পূৰ্বে গম পাব শিক্ষাৰ্থীয়ে ফলাফল। উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব পৰাকৈ অসমৰ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ এতিয়াও সাজু হ'ব পৰা নাই বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেওঁৰ মতে পূৰ্বৰ তুলনাত ফলাফল ঘোষণা 7-8 দিন পলম হ'লেও অহা 4 দিন বা এসপ্তাহৰ ভিতৰত ফলাফল ওলাব আৰু 24 ঘণ্টাৰ পূৰ্বে পৰীক্ষাৰ্থীসকলে সেই কথা গম পাব। এই ক্ষেত্ৰত তেওঁ সাংসদৰ ওপৰত অযথা হেঁচা প্ৰয়োগ নকৰিবলৈ আহ্বান জনাই কয় যে সাংসদৰ ওপৰত মানসিক হেঁচা দিলে তেওঁলোকৰ কাম-কাজত বিৰূপ প্ৰভাৱ পৰিব আৰু ফলাফল ভুল হ'লে পৰীক্ষাৰ্থীৰ বাবে বেয়া হ'ব। আৰু এখন পেপাৰত মন্তব্য কৰে তেওঁ। নিয়মীয়া বাৰ্তা পেপাৰখনৰ মন্তব্যৰ ভিতৰতে উচ্চতৰ মাধ্যমিকৰ ৰিজাল্ট ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিলে মন্তব্য। শিক্ষা সংসদক হেঁচা দিলে ভুল ফলাফল প্ৰকাশ পোৱাৰ সম্ভাৱনা। এই বছৰৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল এসপ্তাহৰ ভিতৰতে প্ৰকাশৰ সম্ভাৱনা আছে। আজি জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাগৃহত আয়োজিত এখন সংবাদ মেলত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ইংগিত দি কয় যে ফলাফল ঘোষণা অহা 3-4 দিনতো হ'ব পাৰে, 7 দিনো লাগিব পাৰে। ফলাফল এই মুহূৰ্তলৈ প্ৰস্তুত হোৱা নাই বাবেই ফলাফল প্ৰকাশ কৰা নাই, কিন্তু সময়মতে কোনোবা এদিন ফলাফল প্ৰকাশ পাব। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ফলাফল প্ৰকাশ কৰিবলৈ এতিয়ালৈ সাজু হোৱা নাই। ফলাফল প্ৰকাশৰ ক্ষেত্ৰত চৰকাৰে শিক্ষা সংসদক হেঁচা দিয়া নাই, কাৰণ শিক্ষা সংসদক ফলাফল প্ৰকাশৰ বাবে হেঁচা দিলে মানসিক হেঁচাত ভুল ফলাফল প্ৰকাশ পাব পাৰে। ভুল ফলাফলৰ বাবে বহুতৰে জীৱন ধ্বংস হ'ব। ফলাফল প্ৰকাশৰ সময়ত যিহেতু উকলি যোৱা নাই, সেয়েহে চৰকাৰে সুচাৰুৰূপে ফলাফল প্ৰকাশ পোৱাটো বিচাৰে। এই মন্তব্য নিয়মীয়া